নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ভাৰতী আছামিজ কিটচেনলৈ। আজি আমি বনাবলৈ ওলাইছোঁ কৰ্দৈ মাছৰ আঞ্জা। কৰ্দৈ 3টা, বিলাহী 2টা, 1 চামুচ সৰিয়হ আৰু 3টা শুকান জলকীয়া। মাছ নিজৰ অনুযায়ী। এতিয়া 4 চামুচ চাউলৰ গুড়িৰ লগত 1 গিলাচতকৈ অলপ পানী মিহলাই ল'ব। এতিয়া কৰ্দৈ কেইটাৰ শিৰকেইটা পেলাই ল'ব। এতিয়া কৰ্দৈৰ লগত বিলাহী কেইটা দি বইল কৰি ল'ব। এতিয়া বইল হোৱাৰ পিছত কৰ্দৈ কটা বিলাহীৰ লগত পিটিকি ল'ব। এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত অলপ তেল দিব। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত জলকীয়া কেইটা দি ৰংচঙীয়াকৈ ভাজি ল'ব। তাৰপিছত সৰিয়হখিনি দি দিব। অলপ সময়ৰ পিছত পিটিকি লোৱা বিলাহী আৰু কৰ্দৈখিনি ঢালি দি দিব। অলপ লৰাই দি চাউলৰ গুড়িখিনি দি দিব। তাৰপিছত হালধি আধা চামুচ দি দিব। এতিয়া লৰাই দিয়ক। অলপ সময়ৰ পিছত নিজৰ সোৱাদ অনুযায়ী নিমখ দি দিব। তাৰপিছত এগিলাচ পানী দি লৰাই দিব। আৰু অলপ সময় উতলাব দি মাছখিনি দি দিব। মাছখিনি দিয়াৰ পিছত অলপ সময় গেছত ৰাখি থ'ব। অলপ সময়ৰ পিছত কৰ্দৈ মাছৰ আঞ্জা তৈয়াৰ হৈ গ'ল।